আজি বিশেষকৈ ইতিমধ্যে আপোনালোকে জ্ঞাত যে আমাৰ এখন প্ৰেছ মিটত আপোনালোকক আমন্ত্ৰণ কৰি অনাৰ উদ্দেশ্য মুখ্যতঃ আমি আমাৰ যিকেইটা জনগোষ্ঠী আমাৰ বিটিআৰত বসবাস কৰি আছে তেওঁলোকক আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে যোৱা 4টা বছৰত আমাৰ যিখন চৰকাৰ আজি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ ইয়াত গঠিত হ'ল সেই চৰকাৰ গোটেইখিনি কাম কাজ নিয়াৰিকৈ কৰি লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ সহায় সহযোগিতা আৰু পূৰ্ণভাৱে ইয়াত তেওঁলোকে যোগদান কৰিছে। যোগদান কৰাৰ ফলত যোৱা 17 বছৰত যিটো পৰিৱেশ পৰিস্থিতি ইয়াত বিৰাজমান আছিলে সেই পৰিৱেশ পৰিস্থিতি আজি সম্পূৰ্ণ সলনি হোৱাৰ দিশত এতিয়া সম্পূৰ্ণ ইয়াত যেনেকি শান্তি প্ৰতিষ্ঠাৰ কথা বাৰে বাৰে অনুকৰাই থকা হৈছে সেই শান্তি প্ৰতিষ্ঠা ইয়াত হৈছে, যাৰ ফলস্বৰূপে যোৱা কিছু বছৰৰ পৰা ইয়াত শিক্ষাৰ যি মানদণ্ড আছিল সেই শিক্ষাৰ মানদণ্ড একেবাৰে নিম্নতম আছিল আপোনালোকে জানে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ইয়াত হোৱাৰ দিনৰে পৰা আজিলৈকে আপোনালোকে মন কৰিব যে দুবাৰে আমি চিৰাং জিলাকে ধৰি চিৰাং জিলা ইনফেক্ট এতিয়া একেবাৰে তলত থকা মেট্ৰিকৰ ৰিজাল্টৰ ক্ষেত্ৰত একেবাৰে তলত থকাৰ পিছত এতিয়া যোৱা 2টা বছৰে আমি শীৰ্ষত উপস্থিত হৈছোঁ, শীৰ্ষত আমি ভাল ৰিজাল্ট কৰিব সক্ষম হৈছোঁ। ঠিক তেনেদৰে আনবিলাক শিক্ষাৰ ক্ষেত্ৰতো বিশেষ ধৰণে আগবঢ়াই লৈ যোৱাৰ কাৰণে UN Super 50 মিছনৰ যোগেদি APSC UPSC বা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত মেডিকেলৰ শিক্ষাৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ফালৰ পৰাই সেইখিনি সুবিধা কৰি দিয়া হৈছে আৰু সেই হিচাপে আমি আগবাঢ়িব পাৰিছোঁ। প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত SCS বা UPSCৰ ক্ষেত্ৰতো আমাৰ যিসমূহ জনগোষ্ঠী আছে সেই জনগোষ্ঠীসমূহৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে আগবাঢ়ি গৈ দিল্লীত কোচিং লৈছে, গুৱাহাটীত কোচিং লৈছে আৰু ইতিমধ্যে কৃতকাৰ্যতাও লাভ কৰিছে। জনগোষ্ঠীক ইয়াত বসবাস কৰা 23টা জনগোষ্ঠীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঠিক অকল ধন্যবাদ জ্ঞাপন কৰা নহয়, আপোনালোকৰ যোগেদি তেওঁলোকক এইটো কথাও পুনৰবাৰ দোহাৰিছোঁ যে যোৱা 30 ডিচেম্বৰ তাৰিখে আগত আমাৰ চৰকাৰখনে যি ধৰণে প্ৰতিজ্ঞা কৰিছিল যে আমি প্ৰত্যেকটো জনগোষ্ঠীক সম পৰ্যায়ৰ সুবিধা সা সুবিধা সম অধিকাৰ প্ৰদান কৰিম, সেই সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত এক ভাৰতৰ ভিতৰতে ঐতিহাসিক পদক্ষেপ লোৱা হৈছিলে, সেয়া হৈছে ভিজন ডকুমেণ্ট। আৰু সেই ভিজন ডকুমেণ্টৰ জৰিয়তে অনাগত দিনবোৰত প্ৰত্যেকটো জাতি জনগোষ্ঠীকে ভাষা সংস্কৃতি অৰ্থনীতিৰ ক্ষেত্ৰত কিদৰে আমি আগুৱাই লৈ যাম সেই ক্ষেত্ৰত একোটা বৃহৎ পদক্ষেপ লোৱা হৈছে আৰু সেই হিচাপে তেওঁলোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰা হ'ব। চ' সেইটো ক্ষেত্ৰতো তেওঁলোকক আমি অনুৰোধ জনাম যে প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে আগুৱাই আহক, এইখিনি সুবিধা তেওঁলোকে গ্ৰহণ কৰক আৰু চৰকাৰখনক বা এই বিটিআৰ অঞ্চলক ভাৰতৰ ভিতৰতে এটা জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত কৰাত আমাক সহায় কৰক।